ৰিচিভ কৰা নাই যে কিয়? ইমান ৰাতিপুৱাই আহিছে। দৰ্জাখন খুলোতে ইমান টাইম লাগে নে তোৰ? বাপৰে, ইমান ফোন মাৰি আছো। আচৰিত মানুহ দেই তই। ইমান ৰাতিপুৱাই আহিছে। ইমান ৰাতিপুৱা গোটেই ৰাতি কোৱা নাই জানো আহিম বুলি? চিচি ইমান লেতেৰা কৰি থৈছে চিচি, এইবোৰ ভাল কাপোৰ নে বেয়া কাপোৰ? ঐ, উঠিব হোৱা নাই নেকি? উঠ। আচৰিত দে, বাপৰে, এইবোৰ ৰুমেই নে? আৰু ফেনখন এইবোৰ অকলে শুই আছে, মুখ কৰি কিয় থৈছ? চলিছে মানুহ এনেকৈ থাকেনে আৰু? মই কাপোৰখিনি সলাই লওঁ ৰ। বাপৰে, তই এইটো ৰুমে কৰিছ নে চিৰিয়াখানা? এইবোৰ ইমান ভয় লাগে নে? কৰিছে কৰি নিজেতো জংঘল হৈছে, গোটেই ঘৰখন জংঘল কৰাই পেলাইছে। মেকুৰী নুঠে, ইমান বেয়া এইবোৰ ৰুমত ৰাখে। অ' ভগৱান, এইটো সোমালে মোক সঁচাকৈ মুখত মাৰিব মন যায়। এইবোৰ ইমানেই বেয়া পাওঁ মোৰ মেকুৰী চেকুৰী। ঐ, মোবাইলৰ চাৰ্জাৰ ক'ত থৈছ? ইছ ৰাম, এখন টেবুলেই নে? বাপৰে বাপৰে, তই লেপটপটোও সামৰি থ'ব পৰা নাই নে? আচৰিত মানুহ দেই। তই সঁচাকৈ তই মানুহ নহয়, তই জংঘলী মানুহ হয়। এইবোৰ লাগতিয়ালে কিতাপে বাপৰে চব এইবোৰ এনেকৈ থৈ দিয়ে। এইবোৰ খান তই? বাপৰে, এইবোৰ ইয়াতে থৈছে। বেমাৰীৰ ভাগৰ পৰা বেমাৰী মেডিচিন আছে। তই যদি আৰু কেইদিনমান লকডাউন দিয়ে নহয়, তই সঁচাকৈ তই জংঘলত থ'ব লাগিব। আৰু মই যদি নাহিলোঁ হয়, তোৰ অৱস্থা কি হ'ল? বাপৰে, মানিছোঁ। এবাৰ আমাৰ ঘৰলৈকে লৈ যাম ৰ। তাক কালিলৈ তোক মই পাৰ্লাৰ লৈ যাম ৰ। তেতিয়া তই অকণমান চেঞ্জ কৰি গোটেই দিনটো যাব আজি এইবোৰ কৰোঁতে জাননে? তোৰ মুখত কি হৈছে বাৰু? গৰম লোহা ভৰাই দিম এতিয়া মুখত ৰ। মুখেৰে নামাতো ফাইনেলি চাৰ্জাৰডাল পালোঁ দেই। থেংক ইউ। এইডাল যে থৈ দিছ তই এটলিষ্ট। কিমান আৰু কৰিম, গাটোকে ধুই আছোঁ। এইবোৰ কি? হেল্ল' মিষ্টাৰ আইনষ্টাইন, এইখনতো আলনাই নে? অকল পঢ়া জানো মানে, নিজৰ দেহাটো চাফা কৰি ৰাখোঁ, ৰুমটো চাফা। চি, আৰু এইবোৰ ধুই থৈছ নে নোধোৱাকৈ থৈছ? চি, এইবোৰ ধুই মই এতিয়া গোটেই মোক মানে এতিয়া কাম কৰা মানুহৰ দৰে পাইছে এতিয়া, আৰু গোটেইখন চাফা কৰিব এতিয়া আলনাই খালী হৈ গ'ল। ইমানে সি চাফা মানুহ বাপৰে, আচৰিত দেই। বাপৰে, ৰ মোৰ কাপোৰবোৰ কি হ'ল? টাৱেলখন, ধুনীয়া টাৱেলখন, বগা টাৱেলখন কি কৰিলি তই? এইখন তই ল'বি ৰ। আৰু এয়া কি? এইটো কি? এইটো কি? ভিক্ষাৰী নে কি তই বোলে? তোৰ পইচা নাই নে কি? বাপৰে, এইটো যে ল, এইবোৰ ধুব লাগিব আৰু। বান্ধি পাইছে মোক কাম কৰা, বান্ধি পাইছে ঘৰৰ পৰা 1 ছেকেণ্ড ৰেষ্ট নাই। ইমান লেতেৰা কৰি কাপোৰ গোটেই ৰাতি জাৰি কৰি কাপোৰ ধুব লগা হৈছে। ইমান লেতেৰা মানুহ থাকে আৰু। অশান্তি টোপনি মাৰি এতিয়া কাপোৰে ধুম মই। বাপৰে, নোৱাৰো আৰু দেই। ঐ, মৰাটো উঠিব হোৱাই নাই এতিয়ালৈকে। ঐ উঠ। বাপৰে, মই ইমান কাম কৰিলোঁ, গা ধুলোঁ, তথাপি উঠিব হোৱা নাই পাই। চিচি, চাহ তাহ নেখাওঁ নেকি তই? মই নিজে চাহ খাই নাপাওঁ। তই খাই থাকচোন, খাই থাক। গাটো যে কি শান্তি পালো, ইমান লেতেৰা কৰি থৈছে। চাহ কাপ নিজৰটো
না এইডালৰ ৰুমতো একো নাই বিস্কুট এক পেকেট নিজেও আনিব পাহৰিলোঁ ঐ চুনি না নাই নাই কি ৰূপ ধৰিছ তই কি ৰূপ ধৰিলোঁ মই লকডাউনত ঘৰত থাকি থাকি কি ৰূপ একো মোবাইল কি ৰূপ তোতকে ভাল এই এনেকৈ জদলা হৈ মই জংঘলী মানুহৰ দৰে হৈ থকা নাই এটলিষ্ট মই যাওঁ বুলি জংঘলী এইবোৰ কি এইবোৰ দাড়ি চুলি এইবোৰ কি এইবোৰ কি